লা 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 লা। হে শুনছ না মই অলপমান ওলাই যাওঁ ৰ'বা। ওলাই যায় নেকি? চকৰ ফালে যায় যদি সেই বাকীৰ ফালে আনবা লাগব আলু দালি চেনি চাহপাত আৰু চাহ আনবা লাগব কি সিদিনা দেখোন যোৱা গেলামালৰ বস্তু শেষ হ'লে না বস্তু? ঠিক নাই আজি 5 দিন হ'ল বস্তু আনা। বস্তু খালি শেষ হ'বই। মই অকলে খাই শেষ নকৰোঁ নহয় বস্তুগিলা। ঘৰত খোৱা মানুহ মই অকলে নহয়। তোমাক লৈ খোৱা মানুহ বুলি কোৱা নাই মই, কিন্তু বস্তুগিলা অলপ হিচাপত খৰচ কৰিব লাগে। ইমান দাম বস্তুগিলা। কি কথা কয়? কি হিচাপত খৰচ কৰা নাই মই বুলি এইখিনি খৰচ কৰিছোঁ হিচাপত। বেলেগ তিৰি হ'লে নলাকে হয়। হ'ব যোৱা সেই কালি না পৰহিদিনা চেনি চাহপাত আনিছোঁ, আজি শেষ হ'লে। আজি আৰু নতুনকৈ আনব লগা হ'লে। মই যোৱাৰ লগে লগে তোমাৰ এই লগৰ গাঁৱত তিনিমাখা আহিব, তাৰ লগত দিনটো মেল মাৰবা আৰু পিছত চাহ তাহ কৰি খুৱাবা তুমি। সেনেকৈ খৰচ হয় চেনি চাহপাত মাখা। হ'ব যাকে আজিকালি মানুহ তাকে খাবা নাহে দিয়ক। আজিকালি কোনো খাবা নাপাকে নাথাকে। আপোনাৰ তাকে গোটেই খাবাক লৈ কোনো চাহ খাবাক লৈ কোনো নাহে আপোনাৰ তাকে। যদি চেনি চাহপাতৰ হিচাপ ধৰে আপোনাকে দেখোন দিনত 4 কাপকে চাহ লাগে। বস্তু খালিতো শেষ হ'বই। বস্তু খালি আৰু বাঢ়ি থাকিব নি? খালি শেষ হ'বই বস্তু। আৰু সেই পৰহিদিনা সেই 1 কেজি চাৰ্ফৰ পেকেট এটা অনা নাছিলোঁ, আজি শেষ হ'লে। শেষ হৈছে কাৰণেতো কৈছোঁ। মই কি চাৰ্ফ এনে খাওঁ না কি? মই দিনটো 300-400 কাপোৰ লেতেৰা কৰিব, চাৰ্ফ শেষ নহয় কি হ'ব আপোনাৰ? হ'ব যোৱা থৈ দিয়া তোমাৰ ধোৱা। এতিয়া তোমাক আৰু কথাই দিবলৈ পাৰিম না? তোমাকতো আৰু কথাই দি নৰোঁ। কথাই দি নৰাকে ইমান কথা শুনি আছে ৰ'ব আপুনি। দিনটো বান্তিৰ দৰে কামো কৰিম আৰু বস্তু আনবা দিয়াৰ সময়ত আপোনাৰ গালিও খাম। সেইটো কথা হ'ল। ঘৰখনত যেন অকলে মইহে বস্তু পাই খাওঁ, মইহে বস্তু ব্যৱহাৰ কৰোঁ, বেলেগ যেন কোনো ব্যৱহাৰেই নকৰে। অত কৰি ধৰি দিয়াৰ পাছতো মানে ইমান অশান্তি আৰু। তোমাক অকলে ব্যৱহাৰ কৰা বুলি কোৱা নাই মই, তোমাক খালি কৈছোঁ যে বস্তুকেইটা অলপমান হিচাপত ব্যৱহাৰ কৰিব লাগে। এনেই মানে অলপ বেছিকৈ চবতে দি এনে সোনকালে খৰচ কৰিব নালাগে, তাকে কৈছোঁ তোমাক। হ'ব আপুনি যি আনে আনব। মই যিকেইটা নাই কৈছোঁ আপুনি তাৰ যি আনে আনব। হ'ব আছে নি চাহপাতো আনবা নালাগে, চাৰ্ফো আনবা নালাগে। আজি বাই মই কাকো চাহৰ দিয়াতো নাই, কাৰো কাপোৰ ধুই দিয়াতো নাই। সেইটো কথা হ'ল না? সদায় কাম পাও কৰিম আৰু বস্তু অনাৰ সময়ত গালিও খাম। হ'ব ভেম কৰিব নালাগে, মোৰে ভুল হৈছিল এই লিষ্টখন লিখি দে এটা ভালকৈ, আনিম দে।